কি খবৰ আপোনালোকৰ ভালনে? মই বৰ্ণালী আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল বৰ্ণালীজ কিচেনলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ ওলাইছোঁ লোকেল মুৰ্গীৰ লগত জালুকীয়া আৰু লগত থাকিব ভেজ ফ্ৰাইড ৰাইচ। মই দুটা ৰেচিপি আপোনালোকক ধুনীয়াকৈ দেখাই যাম বুলি ভাবিছোঁ, ভিডিঅ' কৰি থৈছোঁ। আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে ভিডিঅ'টো চাব। যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো ক্লিক কৰি অল মাৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোকে সোনকালে পাব। তেতিয়াহ'লে বলক দেৰি নকৰি আমাৰ আজি ভিডিঅ'টো ইমানৰ পৰাই ষ্টাৰ্ট কৰোঁ। এইখিনি মই মাংসখিনি লৈছোঁ, লোকেল মুৰ্গী লৈছোঁ 700 গ্ৰাম আৰু মই মাংসখিনি বেছি ডাঙৰকৈ কটা নাই। এয়া পিঁয়াজ লৈছোঁ 3টা, পিঁয়াজ 3টাৰে মই 2টা আৰু আধাটো ইয়াত এনেকৈ কাটি দিছোঁ আৰু আধাটো পিঁয়াজ আদা নহৰুৰ লগত মই পিচি দিম। 4টা জলকীয়া লৈছোঁ, মই সৰু লৈছোঁ, বেছি ডাঙৰ জলকীয়া নহয়। আৰু আলুখিনি মই এই ধৰণে ডাঙৰকৈ কাটি লৈছোঁ। আৰু লৈছোঁ এয়া সৰু চাইজৰ এটা বিলাহীখিনি মই এই ধৰণে সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি মিঠাতেল, নিমখ আৰু হালধি দি, নিমখটো নিজৰ সোৱাদ অনুসৰি দি ল'লেই হ'ল। এইখিনি পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি মই এনেকৈ মিক্সিত পিচি লৈছোঁ, লগতে জলকীয়াকেইটাও পিচি ল'লোঁ। আৰু এতিয়া মই 5 চামুচমানৰ সমান তেল গৰম হ'ব দিছোঁ। তাতে দি দিম মই কেইটামান গোটা জিৰাকেইটা ফুটি আহিলে মই তাতে দি দিম 2 খিলা তেজপাত দিলে মাংসৰ গোন্ধটো অকণমান ধুনীয়া আহে, খাই ভাল লাগে। মই ইয়াত লং, ইলাচি এনেকুৱা কোনো মছলা দিয়া নাই। তাৰপিছত ইয়াত দি দিছোঁ মই পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি অকণমান আমাৰ ৰঙা হ'বলৈ ধৰিছে। এইখিনি চাওক আমাৰ ৰঙা হৈ আহিছে পিঁয়াজখিনি। লগালগ নহৰু আদাৰ পেষ্টখিনি দি দিলে পিঁয়াজৰ লগতে যদি দি দিম তেতিয়া অকণমান লাগি ধৰে কেৰাহীত। সেইটো কাৰণে মই অকণমান পিঁয়াজটো ভাজি লওঁ। তাৰপিছত মই নহৰু আদাৰ পেষ্টখিনি ইয়াত দি দিছোঁ। যদি নাই খোৱা কোনোবাই তেতিয়াহ'লে কেতিয়াবা এই ধৰণে বনাই খাবচোন, ভাল লাগে লোকেল মুৰ্গী জালুক দি খাই। বেছি মছলা ইয়াত দিব নালাগে, বহুত কম মছলাতে এইখিনি বনাব পাৰি। চাওক এইখিনি আমাৰ ভাজি লোৱাৰ পিছত অকণমান কালাৰ আহিছে আৰু আদা নহৰু কেঁচা গোন্ধটো ইয়াত গৈছে। তাৰপিছতে মই মাংসখিনি ইয়াত দি দিম। মাংসখিনি অলপ টাইম ভাজিব লাগিব, তাৰপিছতহে মই আলুখিনি এড কৰিম। প্ৰথমতে মাংসখিনি অলপ টাইম ভাজি ল'ম মই। লৰাবলৈ অকণমান দিগদাৰ হৈছে, তথাপিও চাওক অকণমানকৈ লৰাই পেলাই মাংসখিনি মই বেছি ডাঙৰ পিচ কৰা নাছিলোঁ, সৰুকৈ কটা হৈছে মাংসটো। আৰু লেগ পিচকেইটা ৰাখি দিছোঁ, আমাৰ ছোৱালীয়ে লেগ পিচটো খাই ভাল পায়। এয়া চাওক অলপ টাইম ভাজি ল'লোঁ, তাৰপিছত মই আলুখিনি এড কৰিছোঁ। মুৰ্গীটো অকণমান ডাঙৰ হ'লে সিজোতে টাইম লাগে, কিন্তু ব্ৰইলাৰ মাংসবোৰ পটককৈ সিজি যায়। লোকেল মুৰ্গীটোও অকণমান টাইম লাগে সিজোতে। এইখিনি চাওক আমাৰ এয়া পানী ওলাব ধৰিছে মাংসখিনিত। তাৰপিছতে মই ইয়াত দি দিম বিলাহীখিনি। অলপ টাইম ভাজিব লাগিব। মই মছলাখিনি প্ৰথমতে ইউজ কৰা নাই, কাৰণ মছলাখিনি প্ৰথমতে দি দিলে তলত লাগি ধৰিবও পাৰে, কিন্তু মই প্ৰথমতে মছলাখিনি নিদিওঁ। তাৰপিছত মই এয়া মছলাৰ কাৰণে লৈছোঁ জিৰা 1 চামুচ লৈছোঁ, জালুক 1 চামুচ লৈছোঁ আৰু লৈছোঁ এইটো কাশ্মীৰী মিৰ্চ 1 চামুচ। এইটো জ্বলাৰ কাৰণে নহয়, এইটো কালাৰৰ কাৰণে হয়, কালাৰটো ধুনীয়া আহে মাংসতেই হওক বা যিকোনো আপুনি ৰেচিপিত দিব পাৰে, এইটো ভাল আহে কালাৰটো। মই ৰেড চিলি পাউডাৰটো ইউজ কৰা নাই। আৰু এইখিনি এতিয়া মই মাংসখিনি চাওক পানীটো শুকাব ধৰিছে, তাতে মই মাংসত শুকান মছলাখিনি দি দিম। এইখিনি মাংসত দি দিলোঁ মছলাখিনি। তাৰপিছত অলপ টাইমৰ কাৰণে মই লৰাম মাংসখিনি।
কিমান ধুনীয়া কালাৰ এটা হৈ যায় জালুক দিলে লোকেল মুৰ্গীত চব অলপ অলপ ব্লেক নিচিনা কালাৰটো আহিছে এই ধৰণে বনাই খাই খুব ভাল লাগে আপোনালোকে যদি নাই খোৱা এবাৰ প্লিজ বনাই খাব এনেকৈ বহুত টেষ্টি হয় মাংসটো খাবলৈ আৰু এতিয়া এইখিনি মই 5 মিনিট মানৰ কাৰণে ঢাকি দিম এইয়া চাওক ইমান ধুনীয়া কালাৰ এটা আহিছে অকমান ব্লেক হৈছে মাংসখিনি সিজুতে টাইম লাগিব সেইকাৰণে মই আধা কাপ মান পানী দি দিছো পানী দি অকনমান টাইমৰ কাৰণে মই ঢাকি দিম বেছি দেৰি ঢাকিব নালাগে প্ৰায় 3 মিনিট মান ঢাকিলেই হৈ যাব আৰু এইয়া চাওক পানীটো শুকাবলৈ ধৰিছে তাৰ পিছতে মই ফাইনেল পানীখিনি দিম ফাইনেল পানী চাওক মই এইটো হোৱাইট বাটিটো দি মই 2 বাটি দিছো পানী এইয়া চাওক মই এই বাটিটো দিয়ে দিছো পানী 2 বাটি দিছো এইয়া এইখিনি আমাৰ মাংস এতিয়া উতলিবৰ কাৰণে টাইম লাগিব অকনমান আমাৰ মাংসখিনি যেহেতু একেবাৰে শুকান কৰি নেপেলাও এতিয়া মই প্ৰায় 20 মিনিট মানৰ কাৰণে ঢাকি দিম 20 মিনিট মানৰ পিছত মই ঢাকনখন উঠাই দিছো আৰু চাওক এয়া আমাৰ মাংস ৰেডি হৈ গৈছে প্ৰায় মই জুল কৰি ৰাখিছো লোকেল মুৰ্গীৰ জুল খাই ভাল লাগে যিমানে শুকানকে বনাও লোকেল মুৰ্গীৰ জুলটো খালে আমাৰ এনাৰ্জিও পোৱা যায় আৰু খাবলৈও ভাল লাগে এই ধৰণে আৰু এয়া আমাৰ ধনিয়া দি দিছো ধনিয়া এতিয়া নতুনকৈ ওলাইছে সেইকাৰণে আনিছো আৰু দি দিছো এয়া আমাৰ ৰেডি হৈ গ'ল লোকেল মুৰ্গীৰ জুলখিনি আৰু মই ভেজ ফ্ৰাইড ৰাইছৰ কাৰণে এইখিনি মই সৰু সৰুকে বিন কাটি লৈছো আপোনালোকে যিকোনো ভেজিটেবলছ ইয়াত ইউজ কৰিব পাৰে মই বিন আছিলে মোৰ ওচৰত বিন দিছো এই কাৰণে আৰু পিয়াজখিনি মই সৰু সৰুকে চপ কৰি লৈছো সৰু সৰুকে কাটিছো আৰু আদা নহৰুখিনিও মই সৰু সৰুকে কাটি লৈছো এইখিনি পিচি লওঁ বুলি ক'লেও পিচি দিব পাৰে ইয়াত জলকীয়া মই ইউজ কৰা নাই এতিয়া এটা কুকাৰত মই অলপমান 4 চামুচ মানৰ সমান মই ইয়াত দিছো ৰিফাইন তেল অকল ঘিউটো বনাব পাৰে মই ৰিফাইন তেল দিছো লগতে 1 চামুচ ঘিউ এড কৰিছো অকনমান লৰাই দিম ঘিউখিনি যাতে ভালদৰে মিলি যায় তাৰ পিছতে মই ইয়াত অকনমান চেনি দিছো যদি কোনোবাই কালাৰৰ কাৰণে চেনিটো দিব পাৰে ভাল পায় যদি কালাৰটো আহিলে তেতিয়া হলে দিব পাৰে কিন্তু এটো নিদিলেও একো নাই চেনিটো মই কোনো সোৱাদৰ কাৰণে দিয়া নাই কালাৰৰ কাৰণে দিছো আৰু দুখিলা তেজপাত দি দিছো আৰু দিম দুটামান লং ইলাচি আৰু ডালচেনি তাৰ পিছতে মই কাটি থোৱা পিয়াজখিনি দি দিম এই পিয়াজখিনি আমি অকমান ৰঙা হোৱালৈকে ভাজিব লাগিব তেতিয়া আমাৰ পোলাও কালাৰটো ভাল আহে মানে ফ্ৰাইড ৰাইছৰ কালাৰটো ধুনীয়া আহে লগতে দি দিছিলো মই আদা নহৰু খিনিও এয়া চাওক আমাৰ অকমান ৰঙা ৰঙাকে আহিছে কালাৰটো এয়া আমাৰ কালাৰটো আহিলে তাৰ পিছতে মই বিনখিনি এড কৰি দিছো বিনখিনি দি বেছি টাইম ভাজিব নালাগে আৰু তাৰ পিছত মই ইয়াতে দিম 1 চামুচ টমেটো সস 1 চামুচ সয়া সস আৰু 1 চামুচ গ্ৰীন চিলি সস কিন্তু মোৰ এইখিনি ভিডিওটো কৰিবলৈ নহলে সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলো কিন্তু আপোনালোকে দিলে ভাল লাগে তাৰ পিছত মই এইখিনি চাউলখিনি এড কৰি দিছো ইয়াত চাউলখিনি মই তিয়াই থৈছিলো আধা ঘণ্টা মানৰ কাৰণে এইখিনি আমাৰ অকনমান লৰাই পেলাই ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম নিমখটো কম পৰিমাণে দিব যেহেতু মাংস থাকিবই লগত সেইকাৰণে মই কমকে দিছো নিমখটো কালাৰটো কি ধুনীয়া আহিছে চাওক চেনিটো আগতে এনেকৈ অকমান তেলত দি ললে কালাৰটো আমাৰ পোলাও ধুনীয়া আহে এসব কি ধুনীয়া কালাৰ আহিছে তাৰ পিছতে মই ইয়াত পানী দিম কিন্তু পানী মই জাস্ট চাউলটো ডুব যোৱাকেহে দিছো মই বেছি পানী দিয়া নাই ইয়াত চাউলটো ডুব গৈ থকাকেহে দিছো আৰু এটা চিটি অহাৰ পিছত মই এইখিনি নমাই দিম আৰু আমাৰ আজিৰ এয়া লোকেল মুৰ্গীৰ জালুকিয়া আৰু লগত আছে ভেজ ফ্ৰাইড ৰাইচ সকলোখিনি আমাৰ ৰেডি হৈ গ'ল এইখিনি সব লোকেল মুৰ্গীৰ জালুকিয়া কি ধুনীয়া কালাৰ আহিছে খাবলৈও ধুনীয়া হয় সোৱাদ হয় এইখিনি আমাৰ ভেজ ফ্ৰাইড ৰাইচখিনি সব
কালাৰটো কি ধুনীয়া আহিছে দেখিছেনে এই ধৰণেই মই সজালো মোৰ আজি লোকেল মুৰ্গী জালুকীয়া আৰু ভেজ ফ্ৰাইড ৰাইচৰ থালিখন খাবলৈ খুব সোৱাদ হয় যদি বনাই নাই খোৱা এবাৰ এইদৰে বনাই খাবচোন আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু দেখিলে কেনেকৈ বনালোঁ লোকেল মুৰ্গীৰ লগত জালুকীয়া খাবলৈ খুব টেষ্ট হৈছে এনেকৈ খাই ভাল লাগে লোকেল মুৰ্গীৰ লগত জালুক দি খাই তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই